1000 কিলোমিটাৰ পাৰ হৈ গ'ল এতিয়ালৈকে আহা বৰ ডিফুৰ পৰা হাৱাং লৈ হাৱাং পৰা চিংথং গোটেই সমষ্টিলৈ ঘূৰিলোঁ ৰাতি থাকিলোঁ দল সংগঠনৰ লগত কথা পাতিলোঁ বুদ্ধিজীৱীৰ লগত কথা পাতিলোঁ জ্যেষ্ঠ নাগৰিকহঁতৰ লগত কথা পাতিলোঁ মানুহবিলাকৰ বহুত আদৰণি কৰিছে এতিয়া কাৰ্বি আংলং ডেভেলপমেণ্ট কামবিলাকৰ লাহে লাহে হৈছে আমি আকৌ শচীন কনষ্টেঞ্চি গ'লোঁ মেঘালয় বৰ্ডাৰলৈকে ৰূপাই সেই তাৰো অংশগ্ৰহণ কৰিছোঁ তাৰো হামৰেনত থাকিলোঁ ৰাতি থাকি ৰাইজৰ লগত আমি ইণ্টাৰেকশ্যন কৰিছোঁ যে অডিটৰিয়াম হলতে যিমানখিনি দল সংগঠন কংগ্ৰেছো আমি নিমন্ত্ৰণ কৰিছোঁ APSLC দলৰ নিমন্ত্ৰণ কৰিছোঁ ASCC দলৰ নিমন্ত্ৰণ কৰিছোঁ APSLC দলটো সুধিছে কেইটামান কথা সুধিছে ভাল পাইছে মই উত্তৰ দিলোঁ তেওঁলোকে ভাল পাইছে যে নিবনুৱা সমস্যা সমাধান কৰা ৰাস্তাটো কি সেই গোটেইখিনি তেওঁলোকৰ সুধিছে সেইটো মই ৰিপ্লাইও দিলোঁ তেওঁলোকৰ ভাল পাইছে গতিকে আজি দংকা যোৱাকালি দংকা থাকিলোঁ আজি হামৰেন সমষ্টি যোগদান কাৰ্যসূচী আছে প্ৰায় তাৰ বিথুং পৰা অলপ গৈ বিথুং পৰা যোৱা নাই আমাৰ খেৰণিৰ পৰা যোগদান আহিছে তাৰপিছত আকৌ ৰংখাং সমষ্টিৰ পৰা যোগদান আহিছে হামৰেন সমষ্টি টোটেল ভোটাৰ হিচাপে 1000 মান আজি যোগদান কৰা হৈছে তাৰপিছত আজি আকৌ দৰামলা আহিলোঁ দৰামলা কনষ্টেঞ্চি আজি যোগদান কাৰ্যসূচী আছে সমান্তৰাল হিচাপে জাগা জাগাত আমি গছ ৰোপণ কাৰ্যসূচী হৈছে গছ ৰোপণৰ আজি প্ৰায় 20,000 গছ ৰোপণৰ ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লোৱা দায়িত্ব দিয়া হৈছে আমি আৰম্ভ কৰিলোঁ জাগা জাগা আমি যিমানখিনি স্কুল কাৰ্যালয়বিলাক অফিচ কাৰ্যালয়বিলাক ফৰেষ্টৰ মাটিবিলাক আমি গছ ৰোপণ কৰা হৈছে আৰু সমান্তৰাল হিচাপে যিবিলাকৰ আধালা স্থাপন আৰু উদ্বোধন কৰা হৈছে বৰকক আগতে ME স্কুল হৈছে আপগ্ৰেড কৰি আমি প্ৰভিন্সিয়েলাইজ হাই স্কুল দিছে হৈছে তাত আমি 1 crore 80 lakhৰ আজি কামো টেণ্ডাৰো হৈ গ'ল কণ্ট্ৰেক্টৰৰ অৰ্ডাৰো দিয়া হৈছে আজিৰ পৰা কাম আৰম্ভ হ'ব 1,80 লাখ টকা তাৰপিছত বক্সঙত PSC চাব চেণ্টাৰৰ কাৰ্যালয় আজি আমি আধালা স্থাপন কৰিছোঁ তাৰপিছত এতিয়া যোগদান কাৰ্যসূচী হৈছে হ'ব আমাৰ গোটেই কাৰ্বি আংলং জিলাত যিটো শান্তি আহিছে ঠিক তেনেকুৱা আমাৰ 1 নং দৰমলা সমষ্টিতো শান্তি আহিছে মানুহ হৈছে সমাজপ্ৰিয় আৰু শান্তিপ্ৰিয় গতিকে ইতিমধ্যে যিবোৰ ব্যক্তিসকল আগত বহুত অশান্তি জৰ্জৰিত কাৰ্বি আংলঙত বসবাস কৰি যিবোৰ অশান্তি পাইছিল আজি বৰ্তমান ভাৰতীয় জনতা পাৰ্টি দলৰ কেন্দ্ৰীয় ৰাজ্য আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ BJPৰ শাসনাধীত এই চৰকাৰকেইখনে খুব সুন্দৰকৈ ৰাইজক এটা শান্তিৰ এটা বাতাবৰণ বা শান্তিৰ এটা মানে ইয়াত মানে স্থাপন কৰা হৈছে শান্তি চুক্তিৰ আধাৰত গতিকে আমি দেখিছোঁ এই শান্তিটো চবে বিচাৰে ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰৰ আঁচনি স্বায়ত্তশাসিত পৰিষদৰ আঁচনিৰ দ্বাৰাই ৰাইজক সকলোকে চুইছে ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত কাম কৰা হৈছে বাট পথৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সৰ্বাংগীন উন্নতি ইতিমধ্যে হৈছে গতিকে সকলোতে বিজেপিময় তাহানিতে আমি 2014 চনৰ BJPৰ কাম যেতিয়া কাম কৰিবলৈ আগবঢ়াই গৈছিলোঁ BJP কৰিবলৈ কাৰণে বহুত মানে সাহস কৰা নাছিল বা আগবাঢ়ি অহা নাছিল কিন্তু যিহেতুকে আমি প্ৰচাৰ প্ৰসাৰ কাৰ্যসূচীৰে আমি কামবিলাক কৰিলোঁ প্ৰতিটো চুকে কোণে প্ৰতিটো মানে জনসম্পৰ্ক কৰিলোঁ সকলোৱে BJPৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস ৰাখি আজি যিবোৰ প্ৰতিশ্ৰুতি BJPয়ে দিছিলে আৰু সেইখিনি এতিয়া সফল হৈছে ৰাইজে পাইছে সেই আস্থা আৰু বিশ্বাস সন্মুখত ৰাখি মোৰ সমষ্টিবাসীও যিসকলে বিগত লাষ্ট নিৰ্বাচনত তেওঁলোকে বেলেগ দলত ভোট দিছিলে বা বেলেগ দলৰ কাৰ্যকৰ্তা হিচাপ আছিল তেওঁলোকে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হ'ব বিচাৰিছে বা ভাৰতীয় জনতা পাৰ্টিৰ দলটোক শক্তিশালী কৰিবলৈ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া তেখেতসকলক শক্তিশালী কৰিবলৈ কাৰণে বা দৰামলাবাসী ৰাইজেও যে অন্য জিলাৰ দৰে অন্য সমষ্টিৰ দৰে অন্য সমাজ অঞ্চলৰ দৰে আমাৰ দৰামলাবাসী ৰাইজেও প্ৰতিটো নিজৰ অঞ্চল নিজৰ সমাজখন আগুৱাই নিবলৈ কাৰণে BJPৰ দলটোত আগবাঢ়ি আহিছে প্ৰথম হৈছে শাসনটো মোৰ শাসন নহয় এইটো হৈছে আমাৰ ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ শাসনাধীষ্ঠত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত প্ৰতিটো
অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগবিলাক পূৰ কৰিবলৈ তেখেতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ পৰা বহুত ধৰণৰ আঁচনি আনিছে, আনাৰ কাৰণে এইবিলাক সম্ভৱ হৈছে। আৰু আমাৰ ইয়াত বহু কথা আছে। আমাৰ বিশেষকৈ যিটো মানে শৈক্ষিক পৰিৱেশ ইতিমধ্যে গঢ় লৈছে, আপোনালোকে গম পাইছে। কাৰ্বি আংলঙৰ ভিতৰত 1 নম্বৰ এখন হাইস্কুল, এইটো ভকচং হাইস্কুল, কণ্টিনিউ 3 বছৰ একদম 100% পাছ কৰা, আৰু লাষ্ট 2টা বছৰত 3rd ডিভিজন এজনো নাই, ফাৰ্ষ্ট আৰু 2nd ডিভিজন। আৰু তেনেধৰণৰ বহুত মানে শিক্ষাৰ দিশখন আগুৱাই গৈছে। আমি ভাবিছোঁ শিক্ষা অবিহনে এখন সমাজ কেতিয়াও উজ্জ্বল হ'ব নোৱাৰে, আৰু এখন সমাজ, সুস্থ সবল সমাজ গঢ়িবলৈ কাৰণে শিক্ষাটো আটাইতকৈ প্ৰয়োজনীয়। আৰু ইয়াৰ ওপৰত মানে আভ্যন্তৰীণ দিশবিলাকতো আমি চাব লাগে। ইয়াত যিমানবোৰ পিছপৰা অঞ্চলবিলাকৰ বাট পথৰ পৰা আৰম্ভ কৰি ৰিচেণ্টলি আমাৰ RIDF-ৰ ফালৰ পৰাই হওক, PMGSYৰ পৰাই হওক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যথেষ্ট স্কিম ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত পূৰ্বতে হ'ব লাগিছিলে এইবোৰ ডেভেলপমেণ্ট, কিন্তু ইয়াৰ আগতে বহুত ক্ষেত্ৰত কাৰোবাৰ সদিচ্ছা, ইয়াৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়ত কথাখিনিয়ে কয়, তেওঁলোকে তেনেধৰণৰ উন্নয়নটো আমি কৰা দেখা নাপালোঁ, নকৰিলে তেওঁলোকে। গতিকে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সমবিকাশ, সকলোক লৈ যিটো বিকাশৰ সপোন, যিটো শ্লোগান, সেইটো সঁচাই বাস্তৱায়িত হৈছে। আৰু এইটোক লৈ চবেই আশা আৰু বিশ্বাস। অনাগত সময়ত আমাৰ মাজত দৰমলা সমষ্টিৰ সীমা বিবাদৰ সমস্যা এটা আছে, মানে আন্তঃজিলাৰ সীমা বিবাদ। এই আন্তঃজিলাৰ সীমা বিবাদটো পৰ্যায়ক্ৰমে এইটো এটা মানে চূড়ান্ত পৰ্যায়লৈকে গৈ আছে। নিশ্চয় আহি থকা সময়ত এই সীমা বিবাদ সমস্যাটো নাথাকে, আৰু আমি চবেই সকলোৱে মিলি, বিভিন্ন জাতি জনগোষ্ঠী মিলি পেলাই জীয়াই থাকিব বিচাৰোঁ, চবেই মিলি পেলাই চলিব বিচাৰোঁ, সকলোৰ লগত লৈ আমি চলি আগুৱাই যাবলৈ বিচাৰোঁ। হয়, ৰাজনৈতিকভাৱে সাংবিধানিকভাৱে মৰ্যাদা বিভিন্ন জাতি জনগোষ্ঠী বিশেষ হিচাপে বিশেষ ধৰণৰ কিছুমান মৰ্যাদা দিয়া হৈছে, কাৰণ সংবিধানৰ ঊৰ্ধত আমি কোনো নহয়। গতিকে সংবিধানৰ আধাৰতে আমি চবেই জীয়াই থাকিব লাগিব, আৰু সংবিধানৰ আধাৰতে আমি চবেই জীয়াই থাকিব পাৰিম অনাগত সময়ত। গতিকে নিশ্চয় যিসকল বিৰোধী, তেওঁলোকৰ বিৰোধাচৰণ কৰাটো তেওঁলোকৰ ধৰ্ম। তেওঁলোকে আমাৰ ভাল কামটো তেওঁলোকে সদায় বেয়া দেখিব, নহয় জানো? আমি ভাল কাম কৰিলে, সঁচা কাম কৰিলে তেওঁলোকে মিছা বুলিয়ে ক'ব। এইটোৱে হৈছে বিৰোধাচৰণ। বিৰোধীৰ মূল কৰ্তব্য আৰু ধৰ্ম এইটোৱে তেওঁলোকৰ। কিন্তু প্ৰকৃত সত্যটো প্ৰতিটো নিৰ্বাচনতে ওলায়। নিৰ্বাচনৰ ফলাফলত আজিলৈকে কাৰ্বি আংলঙৰ 4টা বিধানসভা সমষ্টি এটাও কংগ্ৰেছৰ দখলত নাই, নহয় জানো? আৰু সাংসদটো আমাৰ 26টা সমষ্টিৰ পৰা 26টা সমষ্টিয়ে আমাৰ বিজেপিৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য, নিৰ্বাচিত সদস্য। ইয়াৰ উপৰিও টাউন কমিটি যিমানখিনি আছে আমাৰ কাৰ্বি আংলঙত, গোটেই টাউন কমিটি আমাৰ বিজেপিৰ দখলত। কোঅপাৰেটিভ লেণ্ড ছ'চাইটি, যিবোৰ সমবায় সমিতি, সেইবোৰ আমাৰ বিজেপিৰ দখলত। গতিকে আৰু বিজেপিয়ে মিছা ভুৱা প্ৰতিশ্ৰুতি কথা কৈ পেলাই কেতিয়াও ভোট বিচৰা নাই। বিজেপিয়ে কোনোবা অঞ্চল সমাজে ভোটেই দিয়া নাই, তথাপি সেই অঞ্চল সমাজখনৰ কাৰণে কাম কৰি আহিছে। গতিকে যিহেতু কিছুমানে আজি দুখ প্ৰকাশ কৰিছে, আমি ভোট দি আপোনালোকক জিকাব নোৱাৰিলোঁ, তথাপিও আপোনালোকক আমাক ইমান ধৰণৰ আঁচনিৰে আমাক দিছে, আমাৰ বাট পথ বনাই দিছে, আমাৰ স্কুলবোৰ বনাই দিছে, আমাক ঘৰবোৰ আনি দিছে, ইত্যাদি ইত্যাদি। গতিকে তেওঁলোকে নিজেই আগ্ৰহী, নিজেই বিজেপিত আহিবলৈ কাৰণে আগ্ৰহী। তেওঁলোকে নিজেই খবৰ লয় আৰু কেতিয়া জইনিং প্ৰগ্ৰাম কৰিব, সোনকালে কৰিলে আমিও আহিম, সোনকালে কৰিলে আমিও আহিম, এনেধৰণৰ কথা। গতিকে আপুনি চাব, বিভিন্ন কংগ্ৰেছ দলৰ নেতাসকলক আপোনালোকে নেতাহে দেখিব, তাত কিন্তু জনসাধাৰণ নাই। কিন্তু আমাৰ লগত জনসাধাৰণ আছে, সমৰ্পিত কাৰ্যকৰ্তাও আছে। ত্যাগৰ বিনিময়ত, সমৰ্পিত বিনিময়ত যথেষ্ট কাম কৰা হৈছে। আৰু আজি যিহেতুকে 514 আৰু ওপৰত, এতিয়া আৰু পাছৰ লিষ্টটো মই এতিয়ালৈকে গম পোৱা নাই, পাছৰ লিষ্ট এটা দিছে, এইবোৰ লিষ্ট আমি নিজে প্ৰস্তুত কৰা নাই। তেওঁলোকে নিজে স্বইচ্ছাৰে তেওঁলোকে আমাৰ ভোট কমিটিবিলাকক লিষ্ট দিয়ে, তেওঁলোকে তাত কথা পাতে, আহি পেলাই আৰু শক্তি প্ৰমুখৰ দ্বাৰা, মণ্ডলৰ দ্বাৰা, আৰু আমি প্ৰতিনিধিসকলে সেইবিলাক কথা গম পাওঁ। গতিকে MP ইলেকশ্যনৰ সময়ত আমাৰ বহু হাজাৰ লোক যোগদান কৰিলে। আহি থকা নিৰ্বাচনৰ সময়ত নিশ্চয় ধৰমলাৰ সমষ্টিৰ পৰা কংগ্ৰেছে আগত যিমান পাইছিল তাত বহুত গুণ তলত, APHLC দল আগত যিমান পাইছে তাৰ বহুত গুণে তলত পাব। আৰু তাৰ পৰিৱৰ্তে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দল যিহেতুকে ৰাইজৰ দল, ৰাইজে ভাল পোৱা মৰম কৰা দল, আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ দলৰ ভোট যথেষ্ট আগতকৈ মানে বেছি ভোটত আমি আগুৱাই যাব পাৰিম।